Good morning. মই মুন্নি আপোনালোক আটাইকে স্বাগতম জনাইছোঁ মোৰ চেনেল বিউটিফুল লাইফলৈ। আজি হ'ল দেওবাৰ 29 তাৰিখ। দেওবাৰ কাৰণে আমাৰ ৰুটিন হ'ল আজি একেবাৰে অৱশ্যে এতিয়া দেওবাৰ সোমবাৰ বুলি কথা নাই, সদায় ৰুটিন একেটাই হৈ আছে যিহেতু বন্ধ দিন। উঠোতে আমাৰ বহুত দেৰি হ'ল, 8টা 8:30 মানে হৈ গ'ল। এতিয়া মই গা পা ধুই সেৱা চেৱা কৰি পেলাই ব্ৰেকফাষ্ট ৰেডি কৰিম আৰু তাৰ পাছতে মই মোৰ ডেইলি কামখিনি আৰম্ভ কৰিম। আজি ভাবিছোঁ মই এটা ডেইলি ব্লগ বনাওঁ, যিমানখিনিলৈকে পাৰোঁ দেখুৱাই যাবলৈ চেষ্টা কৰিম। ব্লগ মানে কি আৰু যিখিনি সৰু সৰু কাম, মোৰ টিভিৰ মাতটো আহি আছে, ল'ৰাই টিভি চাই আছে, সেইটো যাতে অলপমান ইগন'ৰ কৰে। তেতিয়াহ'লে ব'লক পাকঘৰলৈ যাওঁ। ধুই সেৱা কৰি পেলাই মই এগিলাচ গৰম পানীৰে দিনটো আৰম্ভ কৰোঁ। এতিয়া মই এগিলাচ গৰম পানী খাই ল'ম আৰু খাই লৈ আটা মাৰি থৈছে ফুলে, মই ৰুটি বনাম আৰু অলপমান কালি ৰাতিৰে দাইল আছে, সেয়াৰ সৈতে খাম এতিয়া ব্ৰেকফাষ্টটো। তেতিয়াহ'লে মই গৰম পানী কৰি লওঁ। গৰম পানী গিলাচ খাই খাই মই এয়া কামখিনি কৰিম। আটা মাৰি থোৱা আছে, এফালে পানীও খাই থাকিম আৰু এইফালে আটাকেইটা মই লুচি বনাম, ৰুটি নবনাম। তাকে আপোনালোক আমাৰ লগত থাকক। অকণমান পাছত তেতিয়াহ'লে আকৌ লগ পাই আছোঁ। চাহ খাই হৈ গ'ল আমাৰ, কুকুৱেও খাই আছে। তাৰ আৰামটো দেখিছেনে বাৰু? সি টিভি চাই চাই সদায় এনেকৈয়ে খাই থাকে। খোৱাৰ সময়ত তাক বিৰাট আৰাম লাগে। পাৰিলে যেন তাক মানে ভাত খাওঁতেও যেন শুই শুইয়ে সি খাব, সি তেনেকৈয়ে খাই থাকে। এতিয়া ঘৰৰ গোটেই কামখিনিয়ে পৰি আছে, এতিয়া লাহে লাহে ঘৰুৱা কামখিনি আৰম্ভ কৰোঁ। এফালে মই বিচনা চিচনাবিলাক চিজিল কৰি লওঁ, ফুলেও তাই ভাগে ভাগে কামবিলাক তাইও কৰি আছে। এফালে ফুলে ঘৰ ঝাৰু মাৰিছে। তাই ঝাৰু মাৰি থকাৰ কাৰণে মই ৰাতিপুৱা চাহ খাওঁতে আমাৰ যিখিনি বাচন ওলাইছিলে সেইখিনি বাচন মই এতিয়া ধুই আছোঁ। তাৰপাছত ঘৰটোতো তাই সাৰিলেই, এতিয়া মই সেই ধূলি সৰা মচা সেইখিনি কাম মই কৰিম। ধূলি মই সদায় মুচোঁ, আমাৰ ঘৰত বহুত ধূলি, যদি নুমুচোঁ তেতিয়াহ'লে বৰ বেয়া দেখি। আৰু ঘৰত এইখিনিতে মই এটা কথা কওঁ, ঘৰত যদি লাকি বেম্বো নাইবা মানি প্লাণ্ট এনেকুৱা ধৰণৰ যদি কিবা প্লাণ্ট থাকে, মানে পানীত দি থোৱা, সেইখিনি সদায় সপ্তাহত নাইবা 3-4 দিনৰ মূৰে মূৰে পানীটো সলনি কৰি অলপমান এনেকৈ ধুই দিব লাগে। তেতিয়া ফুলজোপাৰ গ্ৰ'থটো ভাল হয় আৰু সদায় মানে ফ্ৰেছ হৈ থাকে। সেইকাৰণে এই কামটো মই সদায় কৰোঁ। ধূলিবিলাকো চাফা কৰি দিওঁ, দেখাটো ভাল লাগে, গ্ৰ'থটোও ভাল হয় আৰু এইটো কৰিবই। ইয়াৰ এটা ভিডিঅ' মই বেলেগকৈ বনাই আপোনালোকক দেখুৱাম যে মই মোৰ ইনডোৰ প্লাণ্টবিলাক মই কেনেকৈ কেয়াৰ লওঁ, সপ্তাহত কি কৰোঁ। ইয়াৰ এটা মই ভিডিঅ' আপোনালোকক মই নিশ্চয় বনাই দেখুৱাম। আমি কাম কৰি থাকোঁতে সিও আহি পেলাই সদায় আমাৰ লগত এনেকৈয়ে ধৰেহি। এয়া দেখিছেনে, আমি যে এইখন গ্লাছখন চাফা কৰি আছিলোঁ, সিও আহি পেলাই সেই চাফা কৰাতে লাগিলেহি। আমি যি কৰোঁ সিও সেয়াই কৰে, এনেকৈ মোৰ কামবিলাক বহুত বাঢ়ি যায়।
ঘৰ মোচা কামটো মই সদায় নকৰোঁ। যেতিয়া মই ঘৰত থাকোঁ প্ৰায় ময়ে মোচোঁ। ফুলে বেলেগ কাম কৰি আছে কাৰণে এতিয়া ভাবিলোঁ ঘৰটো ময়ে মুচি লওঁ। বহুত দেৰি মূৰত আপোনালোকৰ ওচৰলৈ মই আকৌ কথা পাতিবলৈ বুলি বহিছোঁ। এতিয়া 1 বাজিবৰে হ'ল, 20 মিনিট বাকী আছে। মই ভাবিলোঁ অকণমান সময় বহি লওঁ, কথা পাতি লওঁ আপোনালোকৰ লগত। এতিয়া বৰ বিশেষ কাম নাই, সকলো কাম কৰি আজৰি হ'লোঁ। ঘৰ সৰা মোচা চব হৈ গ'ল। এই বিপ্লৱে ফোনত কিবা কথা কৈ আছে, অফিচৰ কাম কৰি আছে। আৰু সেয়া কুকুৰটোতো দেখিলেই, আমি কাম কৰাৰ মাজে মাজে সিও গৈ তেনেকৈ লাগেগৈ। তেনেকৈ আমাৰ কামবোৰ অকণমান বাঢ়ে। আমি কৰি থৈ আহোঁ, সি আকৌ গৈ পেলাই একেটা কামেই সি ধৰে। এতিয়া সি সেয়া ঘূৰি ফুৰিছে, গা ধোৱা নাই, গা ধুব। আৰু মই ভাত বনাম, চিম্পলকৈ কিবা এটা বনাম। আৰু আজিতো লকডাউনৰ 5মটো দিন। আমিও ঘৰৰ ভিতৰতে আছোঁ, বজাৰ সমাৰ কৰিবৰ কাৰণে তেনেকৈ ওলাই যোৱা নাই। গেলামালৰ দোকানবিলাকতো খুলিছে, তেনেকৈ বস্তু আনিব লগাও হোৱা নাই, আছে। চব্জি যি আছে সেয়াই বনাই আছোঁ, দেখুৱাইছোঁ আপোনালোকক। তেনেকেই চলি আছোঁ। আশা কৰিছোঁ আপোনালোকো ঘৰৰ ভিতৰতে থাকিব। ঘৰত থকাটোৱে লাগে। এই পৰিস্থিতিটো অকণমান ঠিক হৈ লওক, তাৰপাছত এনেও খোৱা বোৱা মানুহ আচলতে কোনো নাখাই নমৰে। আজিৰ দিনত মানুহ খাইহে মৰে। চবেই খোৱা বোৱাক লৈ পেলাই ইমান, আজিকালি আমি চবেই হেল্থ কনচিয়াছ, চবেই অলপেই খাওঁ। বেমাৰ আজাৰ যিমান বেমাৰ, সেইকাৰণে আমাৰ লেবাৰটো, ফিজিকেল লেবাৰটো এনেও আমাৰ বহুত কম হয়। সেইকাৰণে আমি ঘৰৰ ভিতৰতে আমাৰ যিখিনি কাম, অফিচৰ কামত ওলাই যোৱা, ঘৰৰ ভিতৰুৱা কাম, সেইখিনিয়ে আমাৰ হাৰ্ড লেবাৰ বুলিবলৈ আমাৰ তেনেকুৱা বৰ বিশেষ নাথাকে একো। সেইকাৰণে আমি এনেও খোৱা বোৱাত আমি অকণমান এনেও কনচাৰ্ণ, খুব কমকৈ খাওঁ। কিন্তু এইকেইদিন দেখিবলৈ পোৱা গৈছে যেন মানুহবিলাকে যেন নাখালেকৈ মৰিয়ে যাব, তেনেকুৱা বিহেভে কৰিছে। পাচলি বজাৰত গভৰ্ণমেণ্টে ইমান সকীয়াই আছে, চব মানুহে ইমান সজাগ হৈ আছে, তাৰ পাছতো মানুহবিলাক দেখোন বাহিৰলৈ ইমান ওলাইছে। কিবা চাবলৈ ওলাই গৈছে ক'ব নোৱাৰোঁ। নিজৰ দেহটোৰ প্ৰতি অকণো মোহ নায়েই নেকি তেওঁলোকৰ, তেনেকুৱাই লগা হৈছে। আৰু তাকে কি কৰিব, মানুহক বুজোৱাটো একেবাৰে টান। সি মোক কুকুৰে মাজে মাজে চাই যায়। কি তাত গা ধুই লোৱা তুমি। অঁ তাৰ আৰু কি, ই ঘৰৰ ভিতৰত সোমাই থাকি, ইয়াক লৈয়ে মোৰ বিৰাট সমস্যা। সি ঘৰৰ পৰা ওলাই যাবই বিচাৰে, ঘৰৰ ভিতৰত সোমাই থকাটো একেবাৰে তাৰ কাৰণে বিৰাট ডাঙৰ। সেয়া চাবা নেকি, এয়া সি মোৰ লিপষ্টিক কাজল যিমান পাইছে সি চব লগাইছে, গোটেই চেলাৰী আঁকি পেলাই থৈ দিছে। নাপায় ৰ'বা, নাপায়। এয়া এইফালে, এয়া ৰ'বা। এনেকে এয়া তাৰ কি আৰু, সি অকল মোবাইল চোৱা, সি দেউতাকৰ মোবাইল, মোৰ মোবাইল, অকল সেই মোবাইলেই সি চাই পেলাই তেনেকেই সময়বিলাক অকণমান তাক কেম্পাছৰ তললৈকে লৈ গৈছোঁ। আমি যিহেতু ফ্লেটত থাকোঁ, এনেও ঘৰৰ ভিতৰতে সোমাই থাকে, উপায় নাই। তাৰ মাজতে সি অকণমান সেই দোকানত যাবলৈ বিচাৰে, তলত গৈ চাইকেল খেলিবলৈ বিচাৰে। দুবাৰ এবাৰ উলিয়াই নিছোঁ আৰু উপায় নাই, তেনেকৈ তাক ৰাখিছোঁ। আমিতো বাৰু ডাঙৰ মানুহ, একো নাই। কেতিয়াবা কোনোবা সময়ত আমাৰ ডাঙৰৰে আমনি লাগে, তাহাঁতটোতো সৰু, কিমান আৰু মোবাইল চাব, টিভি চাব। তথাপিতো যিমান পাৰোঁ ঘৰৰ ভিতৰতে ৰাখিবলৈ চেষ্টা কৰিছোঁ। এতিয়া 1 বাজিবৰ হৈছেই আৰু মই ভাত বনাই লওঁ। কি বনাওঁ আপোনালোকক দেখুৱাম। খুব সাধাৰণকৈ কিবা এটা বনাই মেলি পেলাই থ'ম। আৰু সেয়া তেতিয়াহ'লে অকণমান দেৰিকৈ আকৌ লগ পাই আছোঁ দিয়ক। এফালে কণী আৰু আলু বহাই দিছোঁ, এফালে দাইল পাতি দিছোঁ। সেয়াই হ'ব আজি, কণী আলু বনাম আৰু ভাততে তিতা কেৰেলা দি দিম এওঁৰ কাৰণে। আজিৰ দিনৰ সাজ আমি এনেকৈয়ে খাম। কণীকেইটা মই অকণমান প্ৰথমতে ভাজি লৈছোঁ, নিমখ হালধি অকণমান দি।
এইখিনি তেলতে দিম মই কেইটামান গোটা জিৰা জিৰাকেইটা মোহাৰি দিলে গোটটো ভাল ওলায় অকল পিঁয়াজ দিছোঁ আদা নহৰু নিদিওঁ নহৰু মোৰ নাই সেইকাৰণে পিঁয়াজখিনি অলপ হোৱাৰ পাছতে মই ইয়াতে আলু দি দিছোঁ পিটিকি লৈ কণীৰ দম বনাব সকলোৱে জানেই মই কি বনাইছোঁ মই সেয়াহে মই দেখুৱাইছোঁ ইয়াতে নিমখ আগত দিয়ে থৈছিলোঁ আৰু অকণমান মই নিমখ দি দিছোঁ অকণমান হালধি ইয়াতে দিম অকণমান জিৰা অকণমান ধনিয়া কালাৰৰ কাৰণে অকণমান মই ৰেড চিলি পাউডাৰ দিছোঁ এইখিনি দি অলপ সময় ভাজি কণীকেইটা দি গৰম পানী অকণমান দি উতলালে আৰু হৈয়ে যাব বেছি কৰিব দৰকাৰ নাই সকলো কাম বন কৰি মই এতিয়া আজৰি হ'লোঁ ভাত বনাই হৈ গ'ল ভাত বনোৱা কণীৰ দমৰ ৰেচিপিটো মোৰ আধা হৈ থাকিলে আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ সেই সময়তে কুকুক বোলে গা মইহে ধুৱাই দিব লাগে সেই উৎপাত কৰিলে মই তাক গা ধুৱাবলৈ গ'লোঁ সেই সময়তে মোৰ আটাইখিনি বনাই হৈ গ'ল এতিয়া সময় 2:10 হৈছে এয়া দেখিছে গোটেই পাকঘৰ চাকঘৰ গেছ চেছ লেতেৰা হৈ আছে সেইখিনি মই চাফ চিকুণ কৰি পেলাই ভাত খাবলৈ দিম আৰু ভাত হৈ গৈছে এতিয়া এয়া কণীৰ দম হ'ল এয়া আৰু এয়া দালি অকণমান ধনিয়া ছটিয়াই দিছোঁ আৰু তাতে এইটো তিতা কেৰেলা দেখা পাইছেনে নাই বা গম পোৱা নাই এইটো তেওঁ খাবৰ সময়তে পিটিকি ল'ব আৰু এয়া তিয়ঁহৰ চালাড এয়াই চিম্পলকৈ বনাইছোঁ এয়াই খাম দিনৰ সাজটো আমাৰ এয়াই ঠিক আছে তেতিয়াহ'লে আজি ৰাতিপুৱাৰে পৰা মই আমাৰ বন্ধৰ দিনবিলাক আচলতে কেনেকৈ যায় আমি কেনেকৈ পাৰ কৰোঁ সেয়াই মই অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভালেই পাব ঘৰৰ ভিতৰতে থাকিব মই আগতো ক'লোঁ এতিয়াও কৈছোঁ ঘৰৰ ভিতৰতে থাকিব ওলাই নাযাব ক'তো এইকেইদিন খুব ভালকৈ থাকক ঘৰৰ লগতে কটাও সময় যেনেকৈ পাৰে সন্তানৰ লগত সময় দিয়ক এনেও আমি তাহাঁতক বৰকৈ বেছি সময় আজিকালি দিবই নোৱাৰোঁ এইখিনি সময়তে আমি তাহাঁতৰ লগত অকণমান সময় দিব পাৰিলে মানে সিহঁতেও ভাল পাব বিশেষকৈ মোৰ ল'ৰাই যে বিৰাট ভাল পাইছে বিশেষকৈ মোৰ হাজবেণ্ড ঘৰত খুব কম সময় থাকে দেউতাকক সি বহুত কম সময় লগ পায় এইকেইদিন আমাৰ আটাইকেইটাকে ঘৰত পায় সি খুবেই ভাল পাইছে ঠিক আছে আপোনালোকেও খোৱা বোৱা কৰক আমিও খাই বৈ লওঁ গোটেই ঘামি জামি আছোঁ ময়ো পাকঘৰ চাকঘৰ চাফ চিকুণ কৰি ভাত দি অলপ খাই বৈ অলপমান ৰেষ্ট ল'ম আৰু সেয়াই আজিৰ দিনটো আমাৰ তেনেকৈ পাৰ হ'ল বন্ধৰ দিনবিলাক আমাৰ এনেকৈয়ে সদায় যায় ৰাতিপুৱাৰে পৰা এনেকৈ ব্যস্ত থাকিব লগা হয় ঠিক আছে তেতিয়াহ'লে পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম আজিলৈ আহিছোঁ নমস্কাৰ